2021 চনৰ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ৰাজ্যৰ নতুন শিক্ষাবৰ্ষ আৰু কি সিদ্ধান্ত লোৱা হ'ল ৰাজ্যিক কেবিনেটত। আনলক 2 নতুন গাইডলাইন জাৰি কৰিলে কেন্দ্ৰই 31 জুলাই পৰ্যন্ত বন্ধ থাকিব লাগিব স্কুল কলেজ মানি চলিব লাগিব এই নিয়মসমূহ। 59টা চাইনিজ এপ নিষিদ্ধ কৰাৰ পিছত ইমান হাজাৰ ভাৰতীয় কৰ্মচাৰীৰ চাকৰি যাব। হোৱাটছআপ পাবজি জুম নিষিদ্ধ হৈছে নেকি ভাৰতৰ টিকটকৰ সৈতে কি এপ নিষিদ্ধ আৰু বহুতো খবৰ আপোনালোকৰ সৈতে লৈ আহিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ হ'ব। কিন্তু সকলো আগতে চাওক, অসমত বৰ্তমান কৰোণাৰ পৰিস্থিতি। বৰ্তমান অসমত কৰোণাৰ টোটেল কেছ আছে 7,794 জন আৰু এক্টিভ কেছ আছে 2,447 জন আৰু ৰিকভাৰ্ড হৈছে 5,333 জন আৰু ডেথ হৈছে 11 জনৰ। প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ কেবিনেটে কি সিদ্ধান্ত গ্ৰহণ কৰিলে। 693 কোটি টকা বিনিয়োগ সাপেক্ষে যোগীঘোপাত স্থাপন কৰাব ইণ্টাৰনেশ্যনেল লজিষ্টিক হাব। এই হাবত ৰেল, বন্দৰ, ইণ্টাৰনেশ্যনেল হাইৱে আৰু ইয়াৰ কাৰ্গো সংযুক্ত হ'ব। চিটাগং আৰু মোলাগংগা বন্দৰৰ সৈতে সংযুক্ত হ'ব ব্ৰহ্মপুত্ৰ যোগাযোগ। 48 কোটি টকাৰ মূল্যৰ মাটি অসম চৰকাৰে দিব। উল্লেখযোগ্য যে কৰোণা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে দিয়া লকডাউনৰ ফলত মাৰ্চৰ পৰা বন্ধ আছে ৰাজ্যৰ সকলো স্কুল কলেজ। অনলাইন ক্লাছ চলি আছে যদিও বিশেষ আগবঢ়া নাই পাঠদান। এনে পৰিপ্ৰেক্ষিতত সোমবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালৰ কেবিনেটে। এই সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰী ৰাজ্য চৰকাৰৰ হৈ ক'লে, সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ বৈঠকত শিক্ষাবৰ্ষ সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰে। শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ হ'ব। এতিয়াই আনটো খবৰলৈ। আনলক 2 নতুন গাইডলাইন জাৰি কৰিলে কেন্দ্ৰই 31 জুলাই পৰ্যন্ত বন্ধ থাকিব স্কুল কলেজ মানি চলিব লাগিব এই নিয়মসমূহ। এই নিয়মসমূহ কি ভিডিঅ'ত সবিশেষ জনাম, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। অহা 31 জুলাই পৰ্যন্ত বন্ধ থাকিব স্কুল কলেজ, বন্ধ থাকিব ট্ৰেইন মেট্ৰ' সেৱা, আন্তৰ্জাতিক বিমান সেৱা বন্ধ থাকিব চিনেমা হল, জিম, ছুইমিং পুল। আনলক 2ৰ সময়ত নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে। কণ্টেইনমেণ্ট জোনত অব্যাহত থাকিব কঠোৰ লকডাউন। বন্ধ থাকিব সকলো ধৰণৰ ৰাজনৈতিক, ধৰ্মীয়, সাংস্কৃতিক, সামাজিক, একাডেমিক, ক্ৰীড়া অনুষ্ঠান। কাৰ্ফিউৰ সময়ত কেৱল জৰুৰী সেৱাই অব্যাহত থাকিব। এতিয়া আন এটা খবৰলৈ। আপোনালোকে ইতিমধ্যে গম পাইছে যে টিকটকৰ সৈতে 59টা চাইনিজ এপ বৰ্তমান ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছে। কি এপছ নিষিদ্ধ কৰা হৈছে মই ভিডিঅ'ত দেখাই আছোঁ, গতিকে ভিডিঅ'টো আপুনি চাই থাকিব। ভাৰত চৰকাৰে কি এপছ নিষিদ্ধ কৰিলে আপোনালোকে ভিডিঅ'টো প'জ কৰি সুন্দৰভাৱে পঢ়িব পাৰিব। যেতিয়াৰ পৰা ভাৰতবৰ্ষৰ টিকটকৰ সৈতে 59টা চাইনিজ এপ নিষিদ্ধ কৰা হৈছে তেতিয়াৰ পৰা এটা খবৰ বিয়পি আছে যে হোৱাটছআপ, পাবজি আৰু জুম এপছো নিষিদ্ধ কৰা হৈছে নেকি ভাৰতবৰ্ষত। মই এই ভিডিঅ'টোৰ সবিশেষ খবৰ জনাই আছোঁ, গতিকে ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব। সোমবাৰে দেশৰ টিকটকৰ সৈতে 59টা চাইনিজ এপ নিষিদ্ধ কৰা হৈছে। তাৰপিছত এই তালিকাত নাই হোৱাটছআপ, পাবজি, জুম। গতিকে কোনো ধৰণৰ উৰা বাতৰি বিশ্বাস নকৰিব। যদিও জুম আৰু পাবজিৰ মালিকস্বত্ব চীনা কোম্পানীৰ হাতত নাই, কিন্তু পাবজিৰ ক্ষেত্ৰত বিষয়টো অলপ জটিল। তেন্তে পাবজিৰ ক্ষেত্ৰত কি? পাবজি হৈছে ব্লু হুৱেল নামৰ দক্ষিণ কোৰিয়াৰ এটা গেম ষ্টুডিঅ'ৰ সৃষ্ট আৰু পৰিচালিত গেম। কিন্তু গেমটো জনপ্ৰিয় হোৱাৰ পিছত চীনা কোম্পানীয়ে টেনচেণ্ট নিৰ্মাতাৰ সৈতে এক চুক্তি কৰি চীনত ইয়াক মাৰ্কেটিঙৰ কাৰণে লয়। লাহে লাহে চীনা কোম্পানীটোৱে বিতৰণৰ ক্ষেত্ৰত অধিক দখল লাভ কৰে আৰু কোম্পানীয়ে জনায় যে ভাৰতৰ প্লে ষ্ট'ৰত পাবজি চীনা কোম্পানী টেনচেণ্টে বিতৰণ কৰে। এতিয়া আন এটা খবৰলৈ। 59টা চাইনিজ এপ নিষিদ্ধ কৰাৰ পিছত কিমান হাজাৰ ভাৰতীয় কৰ্মচাৰীৰ চাকৰি যাব পাৰে। কেন্দ্ৰ চৰকাৰে জাৰি কৰা চীনা এপ নিষিদ্ধকৰণৰ পিছত 59টা কোম্পানীত কাম কৰা কেইবা হাজাৰ লোক নিবনুৱা হৈ পৰিব। কমেও 10-12 হাজাৰ কৰ্মচাৰীয়ে এই এপসমূহত কাম কৰি থকাৰ তথ্য পোৱা গৈছে। উল্লেখযোগ্য যে কেন্দ্ৰ চৰকাৰে ভাৰত-চীন সীমা সংঘাতৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কৰোণা সংকট আৰু চীনৰ সৈতে সীমা বিবাদৰ মাজত আজি আবেলি 4 বজাত দেশবাসীক সম্বোধন কৰিব PM নৰেন্দ্ৰ মোদীয়ে।